হেল্ল' ভিউয়াৰ্স আপোনালোকে জিকে কিয়ান্স চাই কেনেকুৱা পাইছে যদি আপোনালোকে জিকে কিয়ান্স চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেন্ট সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে যদি ইয়াৰে এনসাৰবোৰ আগতীয়াকৈ জানে তেতিয়াহ'লে আপোনালোকে কমেন্ট বক্সত জনাব পাৰে থ্যাংক ইউ 1 নম্বৰ প্ৰশ্ন কোন গছৰ তলত শুই থাকিলে মৃত্যু হ'ব পাৰে এনসাৰটো হৈছে এ নিম 2 নম্বৰ প্ৰশ্ন অশোক চক্ৰ লাভ কৰা প্ৰথম মহিলা কোন এনসাৰটো হৈছে নীৰজা ভানুত 3 নম্বৰ প্ৰশ্ন কি পদাৰ্থৰ পৰা হেৰইন তৈয়াৰ কৰা হয় এনসাৰটো হৈছে আফিং পপিৰ পৰা 4 নম্বৰ প্ৰশ্ন ৱাটাৰ পল খেলত খেলুৱৈৰ সংখ্যা কিমান এনসাৰটো হৈছে 27 জন খেলুৱৈ 5 নম্বৰ প্ৰশ্ন হিন্দু উপত্যকাৰ বাসিন্দাসকলৰ কোন ধাতুৰ জ্ঞান নাছিল এনসাৰটো হ'ল চি লোহা 6 নম্বৰ প্ৰশ্ন ডেকেনছবাৰ্গ কোনখন দেশৰ বিখ্যাত পৰ্বত এনসাৰটো হ'ল দক্ষিণ আফ্ৰিকান 7 নম্বৰ প্ৰশ্ন হিৰণ্যকশিপুৰৰ ভনীয়েকৰ নাম কি আছিল এনসাৰটো হৈছে এ হোলিকা 8 নম্বৰ প্ৰশ্ন ভাৰতৰ প্ৰথমখন বৈদ্যুতিক ৰেল কেতিয়া চলিছিল এনসাৰটো হৈছে 1925 9 নম্বৰ প্ৰশ্ন কোনটো চৰাইৰ কণী আটাইতকৈ দামী এনসাৰটো হ'ল উটপক্ষী 10 নম্বৰ প্ৰশ্ন মাত্ৰ এদিনতে কোনটো ফল পকি যায় এনসাৰটো হ'ল সাপুতা 11 নম্বৰ প্ৰশ্ন হোলীক আন কি নামেৰে জনা যায় এনসাৰটো হৈছে ওপৰৰ সকলোবোৰ 12 নম্বৰ প্ৰশ্ন উৰিষ্যাত কি নামেৰে হোলী পালন কৰা হয় এনসাৰটো হৈছে দোলাজাতা 13 নম্বৰ প্ৰশ্ন কোনটো অসমীয়া মাহত হোলীৰ উৎসৱ পালন কৰা হয় এনসাৰটো হ'ল চি ফাগুন 14 নম্বৰ প্ৰশ্ন বিশ্বৰ কোনখন দেশত সৰ্বাধিক কফি উৎপাদন হয় এনসাৰটো হৈছে বি ব্ৰাজিল 15 নম্বৰ প্ৰশ্ন দক্ষিণ মেৰুত উপনীত হোৱা প্ৰথম ভাৰতীয় মহিলা কোন এনসাৰটো হৈছে ৰীনা কৌশল ধৰ্মসুক্ত